Hey guys, welcome to my YouTube channel Midul Blog. অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপ দা অৱস্যাত আহি আছে। আপোনালোকক দেখাই দিম সুন্দৰ সুন্দৰ পৰিৱেশন কৰিব গীত দেখাই দিম আপোনালোকক। আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ আজি সম্পূৰ্ণ প্ৰগ্ৰেমটো চাই থাকিব। বলক এতিয়া আমি মেইন বিহু প্ৰগ্ৰেম জেগালৈ যাওঁ। ফাইনেলি আহি পাই গ'লোঁ বিহু প্ৰগ্ৰেমৰ জেগাত। এই চাওক মানুহ, অডিয়েঞ্চ চাওক কিমান মানুহ, হাজাৰ হাজাৰ মানুহ চাওক। আপোনালোকে সকলোৱে চাওক কিমান হাজাৰ হাজাৰ মানুহ হৈ আছে বিহু প্ৰগ্ৰেমৰ বিহুদাক চাবলৈ আহিছে। ষ্টাৰ্ট হৈ গ'ল, এতিয়া বিহুদাৰ উঠিব মেইন ষ্টেজলৈ। চাইডত আপোনালোকে চাওক বিহুদাক ফাইনেলি দেখা পাই গ'লোঁ, ষ্টেজলৈ উঠি গ'ল। এতিয়া সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰিব বিহুদা। বৰদলৈ ডাঙৰীয়াই আমাৰ মৰমৰ শিল্পীগৰাকীক বিহুৰ লগ জনাইছে। ইয়াৰ পিছতে আমাৰ সদৌ নাওবৈচা যুৱ মঞ্চৰ সভাপতি এটি জাপিৰে বৰদলৈ জাপিৰে আমাৰ মৰমৰ শিল্পীগৰাকীক সম্ভাষণ জ্ঞাপন কৰিছে। ইয়াৰ পিছতে সৰুকৈ এটা উপহাৰ দিছোঁ আপোনালোকক। আমি প্ৰত্যেকটো ঠাইতে অনুষ্ঠান কৰিবলৈ যাওঁ, তেখেতসকলে আমাক আতিথ্য দিয়ে, আপ্যায়ন কৰে, মাননি দিয়ে, এখন মঞ্চ দিয়ে, লগতে সেই ঠাইখনৰ স্থানীয় লোকসকলৰ সৈতে চিনাকি কৰি দিয়ে। আৰু আমাৰ গানবোৰ যদি আপোনালোকৰ আগত এনেদৰে পৰিৱেশন কৰিবলৈ হয়, আমাক কেতিয়াও আমাৰ নামৰ আগত কেতিয়াও জনপ্ৰিয় ৱৰ্ডটো চাগে নাথাকিলেই হয়। এই জনপ্ৰিয় ৱৰ্ডটোৰ আঁৰত আপোনালোক আচলতে, আপোনালোকে শুনে কাৰণে জনপ্ৰিয় হয়। চ' আমি যেতিয়া নথকা হৈ যাম, আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে গম পায়, যদি কোনোবাই নকয় যে বিহু নামৰ কোনোবা এজন ল'ৰা আহিছিল এসময় ইয়াতে মঞ্চত গান গাবলৈ। চ' সেইবাবে আপোনালোকৰ কমিটিক সকলোতে বুলি এটা সৰু উপহাৰ মই লৈ আহিছোঁ। এটা মোৰ শুভেচ্ছা বান্ধি আছে আৰু আপোনালোকৰ কমিটিখনৰ নাম প্ৰতি সম্পাদক আৰু সভাপতি সকলোৱে আছে। আপোনালোকে যাতে সাদৰে এয়া আপোনালোকৰ কাৰ্যালয়ত ৰাখে, মই তাকে কামনা কৰিছোঁ। এটা আছে ছোৱালী লাভাৰ, আনটো আছে বোৱাৰী লাভাৰ। বহাগৰ বতৰ বুলি ধেমালি কৰিছোঁ দেই, বেয়া নাপাব। গানটো যদি জানে জানে গাই দিয়ক, মোৰ অকণ ভাল লাগিব দেই। দেওবৰীয়া বজাৰলৈ মনি নব মোৰেনো লগৰ বোলে জোকাই দব। আইও মোক বেছিকৈ মাত লৈ আছে মাইনা কেইজনী, হা নাচিব লাগিব খালি দেই। নব কেনে আছে না পইচা নববোৰৰ ভালেই চাগে, কথাতে নেপাহৰো ময়ো জানা সুধিবলৈ। মই চাওঁ আপোনালোকে কিমান ধুনীয়া বিহু নাচিব।
আজিলৈকে যিমানখিনি অনুষ্ঠান কৰিছোঁ আটাইতকৈ বেষ্ট প্ৰগ্ৰাম এইটো এই প্ৰগ্ৰামখন মোৰ এতিয়ালৈকে জোৰকৈ গাব নাছে বাহ আচ্ছা ফ্ৰী গোটেই বয়া পজাটো মৰি ৰ'ব মৰি ৰ'বৰ মোৰে জোকাই নব এইটো কেনে আছে মৰি যাব ভালে চাগে দিনে পাহৰি আৰু জানা ফুৰিবনে ভৰিয়া কথা তুমি উঠি যায় নবৰখন ভাবে চাগে নাচিব লাগিব খালি দেই Everyone make some noise!
এতিয়া আপোনাৰ সময় হৈ গ'ল 3:30 বাজিলে। এতিয়া বিহু প্ৰগ্ৰেমৰ পৰা ঘৰলৈ আহি আছোঁ। বিহু প্ৰগ্ৰেম সম্পূৰ্ণ শেষ হোৱা নাই, কিন্তু তথাপিও ঘৰলৈ উভতি আহি আছোঁ বিহু চাই মেলি, বিহুদাৰ প্ৰগ্ৰেম চাই মেলি। বহুত ভাল লাগিলে কিন্তু আজি প্ৰগ্ৰেম চাই মেলি। বৰ্তমান ঘৰলৈ আহি আছোঁ।